কৃষ্ণ শঙ্কর গুরু হরি রাম 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 রাম। প্রস্তাবনা। কৃষ্ণ কথাইতো অমৃত করি স্বাদ অনুসূত শুক পৰি শীতল সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সাগৰা পৃথিৱী জিনিলায় কৰথে এ নাম জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভিত যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহি উতাহানে জন্ম সুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত কোনাহি ভেদ দুইৰো কথা কৰে পাতকৰ স্কন্ধ ছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহি খেতাৰিবে আবে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ শুক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলা সিটো মহাভাগৱত কি হেতু ৰাজাক আশী
বংশীলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বিতান্ত শুনিবা ইচ্ছাও আছে কহিও কহুতয়ান কথা শুনো পাছে হেন শুনি সুতে বিনা অন্ত অৱনত আমি অকুলি নহেন আছিল মনত তোমাখাৰ প্ৰশ্নে ভৈলো আজি সে পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পখাৰ অনুৰূপে সেহি মতে যত মান লৱে মোৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্তমে কত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজনে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে হৰি নাম